শুনি আছে বৰষুণৰ বতৰ আৰু বেচনৰ পকৰি খাবলৈ কিমান সোৱাদ আপোনালোকে নিশ্চয় জানে। চ' আজি মই এই বৰষুণৰ বতৰত বেচনৰ পকৰি বনাবলৈ লৈছোঁ। তাৰ বাবে মই এইটো এটা বেচনৰ পেকেট আছিলে মোৰ, এইটো আজি অ'পেন কৰিম আৰু এটা বউল ল'ব। এনেকৈ বেচনখিনি অলপ উলিয়াই ল'ব। এনেকৈ জোখ অনুযায়ী পকৰি কিমান লাগিব তাৰ ইয়াত বেচন অলপ উলিয়াই লৈছোঁ। এয়া সৰুকৈ মিহি মিহিকৈ কুটি ল'লোঁ পিঁয়াজ। এই পিঁয়াজখিনি মই এনেকৈ দি দিলোঁ পকৰিত। আৰু এয়া হৈছে জলকীয়া কুটি লোৱা, এই জলকীয়াখিনিও দি দিলোঁ। তাৰপিছত এইখিনি হৈছে নৰসিংহ পাত। নৰসিংহ পাত অলপ মই দিম, খাবলৈ বৰ সোৱাদ লাগে। এয়া নৰসিংহ পাত দেখিছে, নৰসিংহ কোমলীয়া পাত এনেকৈ কৰি বেছি নহয় অলপ এনেকৈ দিলেই। এয়া অলপমান হালধি গুড়ি, এয়া অকণমান সোৱাদ অনুসৰি নিমখ। এতিয়া জোখ অনুযায়ী ইয়াত পানী দিম, দি এখন চামুচৰ সহায়েৰে এনেকুৱা কাটা চামুচ লৈ ল'ব, তেতিয়া ভালকৈ মিক্স হ'ব। এয়া দেখিছে, ইয়াত মই অলপ কৰ্ণফ্ল'ৰ নহ'লে ময়দাও দিব পাৰে। ইয়াত পানী দি দিছোঁ। ইয়াত এতিয়া মই কাঢ়া হ'বলৈ অলপমান কৰ্ণফ্ল'ৰ দিম ইয়াত, আৰু খাবলৈও সোৱাদ হয় কৰ্ণফ্ল'ৰ দিলে। মই দিম নহয়। এয়া কৰ্ণফ্ল'ৰ মোৰ পেকেট আছিলে, এই কৰ্ণফ্ল'ৰখিনি দি দিলোঁ। এতিয়া এইটো পাৰফেক্ট হৈছে। এতিয়া মই আৰু অলপ পিঁয়াজ আৰু এই বাকী থকা জলকীয়াখিনি এড কৰি দিম। দেখিছেনে কি ধুনীয়া এটা কালাৰ হৈছে। এতিয়া আমি কেৰাহীৰ প্ৰচেছটোলৈ যাম। মই এখন কেৰাহী ইয়াতে বহাই দিলোঁ। ইয়াত এতিয়া গৰম হোৱাৰ পিছত মই ইয়াত তেল এড কৰিম। সেয়া অলপ তেল দিম এতিয়া কেৰাহীত। সেয়া তেলখিনি গৰম হোৱালৈকৈ 5 মিনিটমান ৱেইট কৰিব। এতিয়া এয়া ফাৰ্ষ্ট পকৰিৰ কাৰণে যিটো একদম কম ওলাইছে, কি চাচোন। এয়া মই এটা পকৰি দি চাইছিলোঁ, অলপ তেলটো পকিবলৈ সময় লাগিছিলে। এতিয়া সম্পূৰ্ণ হৈ গৈছে। এয়া মই পকৰিকেইটা আজি চেপেটা আকাৰত বনাইছোঁ অলপ। দেখিছেনে এনেকৈ চাৰিওকাষে কৰিম একেকোবে। দেখিছে, এয়া উলটিয়াই দিলোঁ মই পকৰিখিনি। আছে এই দেখিছে গোপালভোগ বনাইছিলে, দৈ, কল, ইলাচি আৰু বাদাম দিছোঁ, কাজু দিয়া হৈছে ইয়াতে, আৰু কিচমিচ দিয়া হৈছে। এইটো খাই মই বৰ ভাল পাওঁ। মায়ে বনাইছিলে, এতিয়া আমি খাম। এইটো প্ৰিন্স, খাবা নেকি অকণমান? এটা চামুচ খাই চাওঁ কেনেকুৱা লাগিছে। ৱাও, দেখিছে গুৱামুৰি দিছোঁ, গুৱামুৰি কৰিছোঁ, বৰ টেষ্টি হৈছে। এতিয়া আমি পকৰিলৈ যাওঁ। মোৰ পকৰি হৈ গৈছে অলম'ষ্ট। দেখিছেনে এয়া। এতিয়া মই এইখিনি এনেকৈ এখন কাঁহীখন ওপৰলৈ দিছোঁ। পকৰিকেইটা এনেকৈ মই তেলখিনি টুকি লৈ
পকৰি একচুৱেলি মানে নকৰে। এতিয়া তুমি বনোৱা। এয়া মোৰ পকৰি দেখিছে ইমান টেষ্টি হৈছে। এয়া মই টমেট' চচৰ লগত এতিয়া ছাৰ্ভ কৰিম। আমি খাম এতিয়া। আহি যোৱা প্ৰিন্স। এয়া বিচনাত লৈ ল'লোঁ। টমেট' চচ লৈ আহাচোন, টমেট' চচ। এয়া টমেট' চচ লৈ ল'লোঁ। টমেট' চচ আৰু পকৰি। এতিয়া এইখিনিতে মই অলপমান চচ বাকি দিম। এয়া দেখিছেনে, এইটো ফাইনেল লুক আমাৰ। প্ৰিন্স আহি যোৱা, খোৱাহি। এইটো মই লৈছোঁ, এইটো প্ৰিন্সে লৈছে। চিয়াৰ্ছ। এইটো কেনেকুৱা? ট্ৰাষ্ট মি, মতলব ইমান টেষ্টি লাগিছে আৰু দোকানত বনোৱা পকৰিতকৈ বহুত বেলেগ হৈছে আৰু বহুত ক্ৰিস্পি। আপোনালোকে চাব পাৰে, এইটো দেখিছে কিমান ক্ৰিস্পি হৈছে। এয়া চ' থেংক ইউ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ইমানলৈকে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ গোটেই ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। থেংক ইউ।